বন্ধুসকল মই ইনতাস এইচএসএম টিউটোৰিয়েলৰ নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত আমি দেখিছিলো কেনেকৈ অনলাইনত গাড়ীৰ ডিটেইলছ চেক কৰিব পাৰি। আজি আমি দেখিম এছএমএছৰ মাধ্যমেৰে গাড়ীৰ ডিটেইলছ কেনেকৈ চেক কৰিব পাৰি। চেক কৰাৰ আগতে আপোনাক এটা ৰিকুৱেষ্ট জনাইছো যে আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক। আৰু যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাৰ প্ৰথমতে যাব লাগিব এছএমএছ বক্সত। তাতে গৈ আপোনাক টাইপ কৰিব লাগিব কেপিটেল লেটাৰৰ বাহন বুলি, BAHAN বাহন লিখি অলপ স্পেচ দিব। দিয়াৰ পিছত গাড়ী নম্বৰটো লিখিব ML08C, আকৌ স্পেচ দিব অলপ। গাড়ী নম্বৰটো যিটো ডিজিটত আছে সেইটো লিখিব 882। এতিয়া আপোনাক সেন্ড কৰিব লাগিব 7738299899। ইয়াতে সেন্ড কৰিব লাগিব। মই নম্বৰটো ভিডিও ডেসক্ৰিপশনত দি দিম। মই সেন্ড কৰি দিলো। সেন্ড হোৱা নাই কিয়নো দুটা সিম আছে। আপোনাৰ যদি জিঅ' সিম থাকে তেনেহলে আপুনি ইজিলি সেন্ড কৰিব পাৰে, আৰু যদি জিঅ' সিম নাথাকে তেনেহলে আপোনাৰ মোবাইলত এছএমএছ পেক থকাটো বাধ্যতামূলক, নহলে মেইন বেলেন্সৰ পৰা 1 টকা 50 পইচা কাটি যাব। এই মই জিঅ' সিম সিলেক্ট কৰিলো। সেন্ড হৈ গৈছে, আপুনি দেখিব পাৰিছে সেন্ড হৈ আছে। মোক অফিচৰ পৰা এটা ৰিপ্লাই দিব এতিয়া দিছে, আপুনি দেখিব পাৰিছে। এইটোই হয় ৰিপ্লাইটো। গাড়ীটো নম্বৰ আহিছে প্ৰথমতে তুৰা ML মানে মেঘালয় হয়। ওনার 2 আছে কারণ সেকেন্ড হ্যান্ড গাড়ি হয় কারণে ওনার 2 আছে। জাহান উদ্দিন মোল্লা এটো ওনার নেম। গাড়িটো হল ডিসকভার পেট্রোল মোটরসাইকেল RC FC এক্সপ্রি। তাতে ডেট দিয়া আছে গাড়িটোৰ এক্সপায়াৰি ডেট কিমান সকলোবোৰ ইয়াতে দিয়া আছে।